তো হে গাইজ গুড মৰ্ণিং নহয় গুড ইভিনিং। এইফালে চাওক বেলি ডুব যাবৰে হ'ল, মানে এতিয়া বৰ্তমান 3টামান বাজিলে। আৰু এইফালে চাওক আমাৰ গাড়ীখন মানে পূৰা লেতেৰা হৈ আছে। এইফালে চাওক এয়া লেতেৰা, এয়া চাওক এইগাল দেখা নাপাব চাগে। তাৰপিছত এইগাল চাওক পানীৰ দাগ, ধুইছিলোঁহে সেইদিনাখন, পৰহিনে কেতিয়া ধুইছিলোঁ। লেতেৰা হ'লে বাৰু একো নাই, এইবিলাক হৈ থাকিব লেতেৰা, এইবিলাক চাফা কৰি থাকিম, লেতেৰা হৈ থাকিব, তেনেকুৱা কথা। আজি ভাবিছোঁ গাড়ীখনত এটা কাম কৰোঁ, মানে সৰু সুৰাকৈ কাম মানে কি গাইজ, ইয়াৰ ছাছপেনশ্যনটো অলপমান উঠাম বুলি ভাবিছোঁ ওপৰত। অলপ চাপৰ লাগে মানে গাড়ীখন। এইটো চাওক, এইটো এডজাষ্টেবল হয়, তো এইটো অলপমান ভাবিছোঁ হাইটটো বঢ়াই দিম বুলি। কাৰণ মানে দুইখন ভৰি দি ফুল মানে সেই পাওঁ আৰু মাটি চুব পাৰোঁ। তো সেইকাৰণে ভাবিছোঁ অলপ উঠাই দিওঁ, মানে তেতিয়া গাড়ীখন চলাইও ভাল লাগিব ওখ হ'লে। তাৰপিছত অলপ কঁকাল চকালৰ বিষ হোৱা চান্স নাথাকে আৰু তেনেকুৱা কথা। তো ভাবিছোঁ সেইটো কাম কৰিম। তাৰপিছত কুলেনটো নোহোৱা হৈছে, চাব এক ছেকেণ্ড, কুলেনটো ভৰাব লাগিব গাইজ, ৰ'ব। এইটো চাওক কুলেন নায়েই, মানে একদম মিনিমামৰ তলতে আছে। তো তেনেকুৱা কথা। তো কুলেনটো অলপমান ভৰাব লাগিব। বাকী কিমান কি হয়, ক'ত কৰোঁ, কি কথা, সকলোখিনি গম পাইছে। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু লাষ্টলৈকে চাই থাকক ভিডিঅ'টো আপোনালোকে। তো বাকী এতিয়া ছাছপেনশ্যনটো উঠামগৈ আজি নগাঁৱত ডিলাৰতে উঠাওঁ নে গেৰেজতে উঠাওঁ, চাওঁ কি হয় কি নহয়। বাকী এতিয়া অলপমান ভিডিঅ' বনাম চাগে, যিহেতু আজি বহুত দিন হ'ল মট'ভ্লগ কৰা নাই। বহুত দিন মানে কি 3 দিনমান হ'ল। তো সেইকাৰণে ছেটআপ বনি আছে, টেনশ্যন নাই। খালি ইমালটো খুলি থৈ দিছিলোঁ মই, ইমালটো লগাই দিলে কাম হৈ যাব। তো এতিয়া যাওঁ, নগাঁও যাওঁ, আৰু নগাঁৱতো বেলেগ এটা কাম আছে, মোবাইল এটাৰ কাম এটা আছে। তো সেইখিনি গোটেইখিনি কৰোঁ, তাৰপিছত লাহে লাহে গোটেইখিনি দেখাই আছোঁ আপোনালোকক, বলক। তো এতিয়া যাওঁ নগাঁৱলৈকে, ই অলপ চলাব চাগে, তাৰপিছত মই চলাম। হেল্ল' গাইজ, গুড ইভিনিং। এইফালে চেক কৰক, ইভিনিং হৈ গ'ল আৰু বৰ্তমান গৈ আছোঁ আমি নগাঁও। তো ই অলপ চলাই আছে, চলাওক অলপমান, দেন মই চলাম। তো তেলো নাই গাড়ীখনত, তেলো ভৰাব লাগিব, যিহেতু বহুত তেল খায়। তেল চেল নাই মানে গাইজ, তেল ভৰাব লাগিব। তেল অলপমান চলাওক, তাৰপিছত মই চলাম আৰু। তো গাইজ ফাইনেলি ওলাই দিলোঁ, তেল চেল ভৰালোঁ। ফুল টেংকিটো নহয়, হাফ টেংকি কৰিলোঁ। ফুল টেংকি কৰিবলৈ পইচা নাই গাইজ। তো বৰ্তমান গৈ আছোঁ নগাঁও কাম এটা আছে মোবাইলৰ। মানে গাইজ মোবাইল এটা ঠিক কৰিছিলোঁ মানে যোৱাকালি। তো তেনেকুৱা অলপ প্ৰব্লেম অলপ ওলালে মোবাইলটোত। তো যোনখন দোকানৰ পৰা ঠিক কৰিছিলোঁ, চিনাকি দোকানেই, তো তালৈ লৈ যাওঁ। মানে ইয়াতো কৰিব পাৰিলোঁ হয়, কিন্তু ইয়াতে মানে নকৰোঁ, গম পাইছেনে গাইজ, মই মানে ৰিস্ক নলওঁ। তো সেইকাৰণে এতিয়া গৈ আছোঁ নগাঁও। তো এতিয়া কামটো কৰোঁ, দেন তাৰপৰা আকৌ হয়তো বাজাজ ডিলাৰত সোমাম, নহ'লে ক'ৰবাত বেলেগত সোমাম। মানে গাড়ী ছাছপেনশ্যনটো অলপ উঠাম, তাৰে পিছত কুলেন ভৰাব লাগিব, কুলেন ভৰাম। তো তেনেকৈ কাম অলপমান আছে, গোটেইখিনি কাম কৰি লওঁ, দেন ভিডিঅ' এটা বনাম আৰু তেনেকুৱা ভিডিঅ' চিডিঅ' অলপ, যিহেতু এইকেইদিন লাগি আছোঁ পূৰা, এটা ভিডিঅ' চিডিঅ' অলপ বনাব লাগে। বাকী এতিয়া গৈ আছোঁ আৰু নগাঁৱলৈ। কিমান দেৰি হয় কি কথা নাজানো। টাইমো হ'ল, টাইম 3:42 হ'ল বৰ্তমান। তো 3:42 গৈ আছোঁ, আৰু আহোঁতে কিমান দেৰি হয় নাজানো আৰু এংগলটো কেনেকুৱা পাইছে গাইজ কমেণ্টত প্লিজ জনাব। গাইজ কমেণ্টত। আৰু পিছ চাইডৰ পৰা ৰ'দটো আহি আছে ন, অটো কোৱালিটি অলপ ভাল আহিব লাগে। আৰু সন্মুখত সূৰ্যটো থাকিলে অলপ তেনেকুৱা প্ৰব্লেম হৈ থাকে দেখাত, মানে কোৱালিটি ভাল নাহে ইমান, যিহেতু সূৰ্য পোহৰটো পূৰা কেমেৰাত পৰি থাকে। তো সেইবাবে স্পীড ব্ৰেকাৰ দি দিছে, মানে ৰাস্তাকেইটা ইমান স্পীড ব্ৰেকাৰ দি দিছে নহয়, আৰু ধৰিব নোৱাৰি, ঘপককৈ ওলাই যায় স্পীড ব্ৰেকাৰকেইটা। তেনেকুৱা অৱস্থাত অলপ প্ৰব্লেম হয়। আৰু মোৰ তাত একজৰা ষ্টিকাৰ এটা আছে দেই গাইজ, ষ্টিকাৰটো ক'ত লগালে ভাল হ'ব আপোনালোকে কমেণ্টত জনাবচোন। বহুতে ইয়াতে লগায়, কিন্তু মই ভাবিছোঁ ইয়াতে নলগাওঁ, অলপ মানে বেলেগতকৈ অলপ বেলেগ কৰিব লাগে কাম। তো ইয়াতে নলগাওঁ বুলি ভাবিছোঁ। তো মোৰ লগৰটোৰো, যাৰ তাত ভিভ'ৰ আছে, তো তাৰো ইয়াতে লগোৱা হৈছে। তো ভাবিছোঁ ইয়াতে নলগাওঁ, তো ছাইডত ক'ৰবাত লগাম চাগে হয়তো। আপোনালোকে ছাজেষ্ট কৰিব ক'ত লগালে ভাল হ'ব। ছাইডত এই ইয়াতে যোনটো চেচিৰ হেৰি আছে, লোহাটো আছে, তো তাতে লগাম বুলি ভাবিছোঁ। এই ইয়াত জুই জ্বলাই থৈ দিছে চব, তো তাতে লগাম বুলি ভাবিছোঁ। তাতে লগালে কেনেকুৱা হ'ব আপোনালোকে প্লিজ কমেণ্টত জনাব, লেট মি ন' ইন দ্য কমেণ্ট গাইজ। আৰু
বহুতে কৈ আছে মটৰ ব্লগ ভিডিঅ' লাগে, বহুতে কৈ আছে ফাৰ্মিং ভিডিঅ' লাগে। মই এতিয়া কোনটো কি কৰোঁ মানে ভাবি পোৱা নাই। তো চাওঁ কি হয়। ফাৰ্মিঙৰ এক্সট্ৰা এটা চেনেল খুলিব লাগিব তেতিয়ালৈ। এইটো চেনেলত মানে ফাৰ্মিঙৰ ভিডিঅ' দিয়া মানে কাৰণ বহুত আছে, মানে যিহেতু চেনেলটো বহুত ল'ত চলি আছিলে, তো সেইকাৰণে ভাবিলোঁ ফাৰ্মিঙৰ ভিডিঅ' মানে একচুৱেলি কি জানে গাইছ, ঘৰতে এনেই থাকোঁ, ক'তো যোৱা নপৰে, আৰু মোৰ চেনেলটো হৈছে ট্ৰেভেলিঙৰ চেনেল। তো তেনেকুৱা কথা। তো তেনেকৈ ঘৰত থাকিনো আৰু ক'ত কি ভিডিঅ' বনাব, তো সেইকাৰণে ভাবিলোঁ ঘৰতে আছোঁ যেতিয়া ফাৰ্মিঙৰ ৰিলেটেড যি পাইছোঁ তাকে আপলোড দি দিম আৰু। তো তেনেকুৱা কথা। তো সেইকাৰণে মানে ফাৰ্মিঙৰ ভিডিঅ'বিলাক বেছিকৈ দিব ল'লোঁ। তো সেইখিনিত আপোনালোকে বহুতখিনি মৰম দিছে বাৰু, তাৰ বাবে থেংক ইউ। আৰু এতিয়া ভাবিছোঁ ফাৰ্মিঙৰ এটা এক্সট্ৰা চেনেল খুলিব লাগিব, জাষ্ট বিকজ মোৰ চেনেলটোৰ নামেই হৈছে ট্ৰেভেলাৰ আদিত্য। তো তাত ট্ৰেভেলাৰ ভিডিঅ' নিদি যদি মই এয়া উল্টা পুল্টা ভিডিঅ' মানে ফাৰ্মিঙৰ ভিডিঅ'বিলাক যদি দি থাকোঁ, তো তেতিয়া মানে সেই টেষ্টটো নাহিব যিটো মানে ট্ৰেভেলিঙৰ ভিডিঅ'ত আহে। তো দুটা চেনেল খুলিম চাগে, এটা ফাৰ্মিং ৰিলেটেড, অনলি ফাৰ্মিং নহয়, যিকোনো বিজনেছ ৰিলেটেড তেনেকুৱা ভিডিঅ' মই সেইটো চেনেলত দিব চেষ্টা কৰিম। আৰু প্লাছ মোৰ এইটো চেনেলত অনলি ট্ৰেভেলিং, এক্সপ্ল'ৰিং, ভ্লগিং এইবোৰ দিব চেষ্টা কৰিম। দেখা যাব, এতিয়া নুখোলোঁ বাৰু চেনেলটো, যেতিয়া খুলিম আপোনালোকক জনাই দিম। আমাৰ নগাঁৱৰ কেনেকুৱা ট্ৰেফিক সেইটো দেখাম আপোনালোকক। চলো চলো শুৰু কৰতে হে গাইছ। গাড়ীখনৰ মাইলেজটো ইমান কম, বাপৰে বাপ। 546 কিলোমিটাৰ চলিলে এতিয়ালৈকে, প্ৰায় এইফালে 2200 টকাৰ তেলে খালে। তো ইয়াতে একেলগে মানে স্পীড ব্ৰেকাৰ 10-15টামান আছে। তো সেইটো কাৰণে অলপ অসুবিধা গাইছ, সেইটো কাৰণে অলপ অসুবিধা। মাত্ৰ অলপ কিবা সলনি পাইছে নেকি ক'বচোন কমেণ্ট। মোৰ মানে সলনি লাগিছে, সলনি হোৱা নিচিনা। ইয়াত মানে যোৱা দুটা ৰাস্তা আছে। এটা হৈছে এপাক ঘূৰি যাব লাগে এইফালেদি শৈৱৰগাঁও হৈ, আৰু এটা আছে এইফালেদি। এইটো মানে অলপ শ্বৰ্টকাট হয়, ৰাস্তা বেয়া নহয়, ৰাস্তা ভালেই, কিন্তু অলপ শ্বৰ্টকাট হয়। তো এইফালে যাওঁগৈ আৰু মানে সোনকালে পাম তেতিয়া। তো এতিয়া এইফালে পাই গ'লোঁ বাৰু দোকানখন। কামখিনি হোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ। গাইজ বৰ্তমান আহিছিলোঁ ট্ৰুফোনত, ইয়াতে চাওক। তাৰপিছত এই মোবাইলটো মানে অলপ প্ৰব্লেম হৈছিলে, তো ভাল কৰিলোঁ। আৰু এইটো মোবাইল চাওক, এইটো মোবাইল মোৰে হয়। তো এইটো মোবাইল কিবা এটা চাউণ্ডটো নহা হৈ আছিলে, তো এই ডিছপ্লেত মানে কিবা অলপ প্ৰব্লেম হৈ আছিলে। তো সেইটো বস্তুটো ঠিক কৰিলোঁ বাৰু, এতিয়া চাউণ্ড ঠিক হৈ আছে। তো সেই কামটো কৰিব আহিছিলোঁ, মানে আমাৰ তাতে তেনেকুৱা ভাল মানে কৰিব পৰা মানুহ নাই, তো সেইকাৰণে নগাঁও আহিব লগা হ'ল। বাকী এতিয়া গাড়ীখনত অলপ কাম কৰাম, যিহেতু কৈছোঁ আপোনালোকক। চাওঁ এতিয়া ডিলাৰতে কৰাওঁ নে ক'তে কৰাওঁ। তো এতিয়া যাওঁ, অলপ বেছি দেৰি নহওঁতে যাওঁ, কাৰণ আন্ধাৰ হ'লে অলপ প্ৰব্লেম হৈ যায়। তো সোনকাল যাওঁ এতিয়া, গৈ কিনে আপোনালোকক দেখাই আছোঁ ক'ত কি কৰোঁ, কি কাম কৰোঁ, সকলোখিনি কথা দেখাই আছোঁ। চলো গাইছ। এতিয়া গাইছ গৈ আছোঁ অলপমান কাম কৰিবলৈ, মানে দেখাই আছোঁ আৰু আপোনালোকক নগাঁও টাউনখন আজি দেখাম আপোনালোকক। চলো। হেল্ল' গাইছ, কুলেন লগাই দিলোঁ, দেখাম বাৰু আপোনালোকক। চব বাজাজ ডিলাৰত আছে বৰ্তমান, ছাৰ্ভিচ চেণ্টাৰত, SK বাজাজ নগাঁও ডিমগুৰিত যোনটো আছে। তো এনেই টাউনখন ঘূৰি ফুৰিছিলোঁ, তো ভাবিলোঁ ইয়াতে কুলেনটো ভৰাই যাওঁ আৰু। বাকী ছাছপেনশ্যনটোৰ কথা সুধিছিলোঁ, ছাছপেনশ্যনটো নুঠে বোলে। তো ভিতৰত ভিডিঅ'গ্ৰাফী এলাউ নাছিলে, মানে নুসুধিলোঁ আৰু তেনেকৈ। তো লিখা হৈ আছিলে ভিডিঅ'গ্ৰাফী নট এলাউড বুলি, তো সেইকাৰণে মানে নকৰিলোঁ আৰু ভিডিঅ'।
তো কুলেণ্টটোৰ প্ৰাইচ প্ৰায় কিমান লৈছে 360 1 লিটাৰৰ হয় বেছি নাখালে অকণ মানে খাইছে মানে একদম কমি আছিলে তো সেইকাৰণে ভৰাই ল'লোঁ আৰু ইয়াতে যিহেতু ভৰাবই লাগিব এনেও তো তেনেকুৱা কথা নগাঁও টাউনখন দেখাম বাৰু আজি দেখাম মানে কি এনেকৈ চাই থাকক আৰু এইফালে সিফালে এনেকৈ তেনেকৈ বাকী গোটেই টাউনখন ঘূৰিব লাগিলে গোটেই দিনটো লাগিব গাইছ আৰু গাড়ীখনৰ ক্লাছটো ছাৰ্ভিচ ৰিমাইণ্ডাৰ আহি আছে চব ছাৰ্ভিচ দিবৰ হৈছে 555 মানে 555 কিলোমিটাৰ চলিলে কিন্তু য'ৰ পৰা লৈছিলোঁ গাড়ীখন তো সিহঁতে কৈছে কি 750ৰ ভিতৰত কৰিলে হ'ল আৰু 500ৰ পৰা 750ৰ ভিতৰত কৰিলে হ'ল আৰু তো চাওঁ যদি মানে নাম্বাৰ প্লেটটো যিহেতু মোৰ গুৱাহাটীতে আহিব A01 তো যদি নাম্বাৰ প্লেটটো আহাৰলৈকে যদি মোৰ ধৰি লওক ইয়াতে 750 হৈ যায় তে ইয়াতে কৰে মানে গুৱাহাটীতে কৰাই ল'ম যদি নাম্বাৰ প্লেটটোৰ আহাৰ আগতে যদি সেইখিনি হৈ যায় কামখিনি হৈ যায় মানে এইটো কিলোমিটাৰটো যদি হেৰি হৈ যায় 750 হৈ যায় তো ইয়াতে কৰাই ল'ম মানে এই নগাঁৱতে কৰাই ল'ম ছাৰ্ভিচটো কথা নাইকে ছাৰ্ভিচটো য'তে ত'তে কৰিব পাৰে বাকী এতিয়া নম্বৰ প্লেটটো মোৰ হেৰিত আহিব বাকী RC টো আজিকালি চব অনলাইনে আহে আপুনি উলিয়াই ল'ব পাৰে হেৰিয়ত কম্পিউটাৰত উলিয়াই ল'ব লাগিব বাকী এনে অনলাইনে আহে আৰু RC টো বাকী এতিয়া গৈ আছোঁ আৰু গাইছ আৰু টাউনৰ মাজত গাড়ীখন বহুত হিট কৰে আৰু আহোঁতে একদম পূৰা আগ ববোলা হৈ আছিল তো সেইকাৰণে কুলেণ্ট নাছিল যিহেতু পূৰা গৰম হৈ আছিল এতিয়া কুলেণ্ট চুলেণ্ট ভৰাই ল'লোঁ এতিয়া টেনশ্যন নাই বিন্দাছ খাও পিও এছ কৰোঁ তো মাৰ্চৰ 2-3 তাৰিখ মানে হয়তো এটা ট্ৰিপ ওলাব পাৰে ক'ৰ ট্ৰিপ নকওঁ বাৰু এতিয়া আমাৰ ডমিনাৰত লং ট্ৰিপ ওলাব পাৰে এদিন দুদিনৰ কাৰণে দেই বেছি নহয় জাষ্ট এদিন মানে আজি গ'লোঁ ধৰি লওক আৰু অহাকালি ঘূৰি আহিলোঁ তো তেনেকুৱা কাম ওলাব পাৰে বাকী গম পাই থাকিব আৰু তাৰ বাবে ছাবস্ক্ৰাইব কৰি থওক চেনেলটো লাহে লাহে গম পাই থাকিব ক'ৰ ট্ৰিপ কি কথা সকলোখিনি কথা লাহে লাহে গম পাই থাকিব এই হেলমেটটো পিন্ধিলে গালকেইখন মানে সেনেকুৱা হৈ যায় কি বুলি কয় কোচ খাই যায় তো পূৰা সেইকাৰণে মানে কথাটো ভালকৈ নোলায় কিবা এটা যোগাৰ কৰিব লাগিব ইয়াৰ কাৰণে যোগাৰ কি উপায় নাই গাইছ নহ'লে আৰু তেনেকুৱা হৈ যায় হেলমেটটো লুজ হ'লে অলপ মানে ৰিক্সি হৈ যায় মানে বস্তুটো গম পাইছেনে বাপৰে বাপ ইমান হেভি ৱেটৰ গাড়ীখন প্লাছ টাউনৰ মাজত চলোৱাটো মানে ইমান আচান কাম নহয় উইথ পিলিয়ন দাদা পিছফালে বহি আছে যিহেতু অলপ প্ৰব্লেম হয় ৱেটটো ফিল হয় মানে এনেকুৱা অলপ মানে হাই স্পীডত মানে ধৰি লওক অলপমান স্পীডত থাকিলে ইমান এটা ফিল নহয় ৱেটটো যেতিয়া মানে স্পীডটো একদম পূৰা ল' মানে 10-15 এতিয়া 13-12-10 তেনেকুৱাত অলপ ফিল হয় মানে গাড়ীখন ঘপকৈ ৰখাব নোৱাৰি এইফালে গলিৰ মাজে মাজে চাওক ডমিনাৰ চলাই আছোঁ এই ৰাস্তাবিলাক মানে ধৰিবই নোৱাৰি কোনফালেদি কি আছে চাওক না এবাৰ বাপৰে বাপ আৰু চাউণ্ডটো ইমান বেছি চাউণ্ড ওলাইছে বাইকৰ পৰা এইফালে চাওক গাইছ আন্ধাৰে হ'ল আৰু এইফালে ৰ'ল আহি গ'ল চাওক 3টা আছে ইয়াতে তো ঘৰত গৈ কিনে মানে ইয়াতে নাখাওঁ গাইছ এতিয়া যাওঁ বাইকৰ কাম চামো হৈ গ'ল ইয়াৰ পৰা ল'লোঁ গাইছ চলো গাইছ বোলে চাওক বৰ্তমান আছোঁ লক্ষীনগৰত মই খাই আছোঁ জালমুড়ি সি খাই আছে মাকৈ এয়া চাওক কেইটকা 20 টকা 20 আৰু এইটো 10 টকাত চাওক এই বৈদ্য দিছে পূৰা ফুল হৈ আছে তো এতিয়া সেইকেইটা খাই আৰু ৰ'লটো আছে বাৰু পকেটতে আছে ৰ'ল চলবিলাক খাই কেনে এতিয়া যাওঁ আৰু গাইছ লাহে ধীৰে বাকী গাইছ সেইফালে চাওক কুলেণ্ট ভৰালোঁ তো এতিয়া গাড়ীখন বেকা হৈ আছে কাৰণে অলপমান কমি আছে গাড়ীখন চিধা হ'লে অলপ বেছিকৈ হেৰি হ'ব আৰু একদম ফুলকৈ ভৰাবও দিয়া নাই যিহেতু অলপ গাড়ীখন হিট আপ হ'লে মানে কুলেণ্টটো ওলাই কেনে ইঞ্জিনত গুচি যাব তো সেইকাৰণে ফুলকৈ ভৰোৱা নাই আৰু অকণমান ভৰাইছে আৰু হেৰি কৰিলোঁ বাৰু এইফালে চাওক এতিয়া গাড়ীখন থৈ দিছোঁ ৰাতিপুৱা ধুম চাগে লেতেৰা হৈছে বহুত চাওক গোটেই বালি হৈ আছে এয়া চাওক আৰু এইবিলাক মানে খোলাই নাই আৰু এইবিলাক খুলিম লাহে লাহে খুলিম এইবিলাক লাহে লাহে খুলি থাকিম তাৰপিছত এইফালে চাওক বাজাজৰ কুলেণ্ট এটা
লৈ আহিছোঁ মানে কি ইয়াৰ পৰা যিহেতু ভৰাইছিল তো এইটো লৈ আহিছোঁ। ইয়াৰ দামটো চাওক 358 360 লৈছে আৰু তো তেনেকুৱা কথা। তো এইটো ইয়াতে থৈ দিছোঁ। বাকী ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বেলেগ এটা টপিকৰ সৈতে গাইছ। বাই বাই। থেংক ইউ ছ মাছ ফৰ ৱাচিং। ছাবস্ক্ৰাইব কৰিব। বাই বাই।